হেল্ল' গাইছ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম যিটো মানে ৰাস চলি আছে আজি ৰাসৰ ভিডিঅ' আপোনালোকক মানে দি আছোঁ আৰু ধামাকা ভিডিঅ'বোৰ তো বাকী গাইছ মানে আজি মই আশালৈ নাযাওঁ মই মানে আজি ৰাস চাবলৈ আছোঁ নলবাৰীত আৰু নলবাৰীত আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ মানে ক'ত কেনেকৈ কি কৰে আৰু মোৰ লগত আছে দীপ আৰু আপোনাৰ মিন্ময় আছে তো বাকী আজি মই মানে আশালৈ নাযাওঁ মোৰ লগত আছে আপোনাৰ মিন্ময় আৰু আপোনাৰ আছে আমাৰ দীপ ভাই আৰু ধুনীয়াকৈ আমি মানে ক'ত আছোঁ আপোনালোকক কৈ আছোঁ ধুনীয়াকৈ মানে আমি নলবাৰীত যাই আছোঁ নলবাৰীত জানে আপোনালোকে ইমান ডাঙৰ ৰাস আৰু গাড়ী আপোনাৰ আগত দেখি আছে আৰু আপোনালোক ধুনীয়াকৈ লৈ যাই আছোঁ চাই থাকক তো বাকী গাইছ আমি ধুনীয়াকৈ যাই আছোঁ মিন্ময় মই সুন্দৰকৈ আৰু দীপজ্যোতিয়ে আৰু পামে বেছি নাই বাৰু আৰু আমাৰ মানে ঘৰ মানুহ আছে মানে লোক যি আছে লোক সিহঁতে আছে আমাৰ ঘৰৰ মানুহ আমাৰ মানে মাহৰ আপা সি আৰু সিহঁতৰো যাম যাই পেলাই ধুনীয়াকৈ বঢ়িয়াকৈ আপোনাক দেখা আছোঁ চাই দিয়কচোন ধুনীয়াকৈ আমি মিন্ময় মই যাই আছোঁ বঢ়িয়া গাড়ী চলাই তো বাকী আপোনাৰ আমি আহি পেলাই পালোঁ মানে লোক ঘৰ বাকী তো আমাৰ কি হওক কৈ দিয়ে আমার তো জেঠাই নে মাহী না মানে ধরবে পারা নাই মাথা তো মানে মোর আর রেট কমছে মাথাটো মাৰা গাইছ ই জানা না মানে থাকটো দেওঁতে মানে আৰু মানে সেই হৈ গৈছে মানে মাথাটো কাম নকৰা হৈ গৈছে আৰু বাকী ধুনীয়াকৈ আমাৰ এইকেইটা গোটেইকেইটা আহি বহি লওঁ আৰু ৰাস চাব যাই আছোঁ আমি ধুনীয়াকৈ গোটেইকেইটাই মিলি হ'লে একাজি থাক আর তো এটা ভুল কাম করছে কি করছে মোর ঘুমটো দিয়া না কারণ এই ভাঙা বুটা হর কাৰণ কিয় জানা না ভাঙা ফুটি আহিলেও ঘৰে পাকা ঘৰ হ'লেও ঘৰে কাৰণ কি জানা না এটা কথা পাকা ঘৰত আমাৰ মানে এইগিলাখান ঘৰত বেছি ভাল মানে কি হাৱা বতাহ সুন্দৰ পাকা ঘৰত নাপা জ্বলি বুকি মৰি যাব লাগিব গাই হলে সেই তাৰমানে এইটো হাৱা বতাহ পাব লাগে এই ঠাণ্ডাত কপি এংকে ৰাখো আৰু কুকুৰ চুকুৰ আহি দি এংকে উলি দিয়ে মাথা নাই দে গাইছে একো ঠিকে আছে বঢ়িয়া একো নাই চলি যাব খাই বিৰাট ভাল লাগছে বাকী গাইছে আমি ধুনীয়াকৈ গাড়ীখনত থলোঁ ধুনীয়াকৈ তালা চালা লৈ গৈছোঁ ডিছখনত তালা লৈ গৈছোঁ আৰু আমি এতিয়া ধুনীয়াকৈ যাই আছোঁ আমাৰ লোক আছে মই আছোঁ আৰু বাকী আমি সুন্দৰকৈ যাইছোঁ এতিয়া যাবি নে নাই গাড়ী চাড়ী থলোঁ ধুনীয়াকৈ যাব লাগে যাবি নে সেইটো হৈছে মানে একদম নলবাৰী ডাইৰেক্ট মানে সেই তিনিটা চক আছে সেই তিনিটা চকৰ পৰা আমি আপোনাৰ মানে গাড়ীখন ধুনীয়াকৈ থৈ দিছোঁ আৰু এতিয়া ধুনীয়াকৈ আমি যাই আছোঁ বঢ়িয়াকৈ আৰু এই তই যাবি নে নাই মানে গাড়ী চেক ঘূৰি ঘূৰি মাথাটো পাগাল কৰি দিছে মোক চাই থাকছো আমি মানে দোকান কিবা কিনি আছো আগে নাবি মোৰ মোবাইলটো ৱাইড নাই এইটো হৈছে মেইন গেট আৰু আমি ধুনীয়াকৈ দীপ আৰু মই সুন্দৰকৈ যাই আছো আৰু ধুনীয়াকৈ তুমি আজি মানে প্ৰথমবাৰ আহিছে নেকি আৰু আপি নাচা গাইছে আমি ৰাস চাবলৈ আহিছোঁ কাৰণ আমি মানে গুৱাহাটী চাবলৈ আহিছোঁ আমি মানে আপি চাপিলে চাবলৈ অহা নাই আৰু আমি অগ্ৰচতে আমি ধুনীয়াকৈ যাই আছোঁ আপোনালোকক দেখাম চাই থাকক এই গাড়ী জাগা ইমান দূৰ মানে ঘূৰি ঘূৰি মানে একদম যাব পৰাই নাই এই তাৰ বহুত ডাঙৰ জেগা না আৰু আপোনালোক ঘূৰি পেলাই যিখিনি পাৰোঁ সেইখিনি দেখাম হয় নহয় আৰু দেখাম আৰু ধুনীয়াকৈ আমি একেলগে দেখাম চাই থাককচোন আপোনালোকে আগত বহুত মানুহ তো বাকী এইটো এটা আছে গাইছ মন্দিৰ মন্দিৰত সোমাবা না নাই মন্দিৰত সোমাবা না মন্দিৰত সোমাবি না নাই মন্দিৰত সোমা গাইছ আপুনি সোমাৱা আপুনি সোমোৱা কি আমি ভিতৰত ধুনীয়াকৈ সোমাই আহিলোঁ আৰু কি মজা এটা বস্তু দেখিছোঁ পৰিৱেশ একদম সুন্দৰ এটা এই গাড়ী দেখিছেনে আপোনালোকে মানে গৈ আহিলে কি সুন্দৰ তো বাকী এইটো হৈছে মন্দিৰ ধুনীয়া আছে এটা সুন্দৰ মন্দিৰ আৰু বাকী আমি ধুনীয়াকৈ ভিতৰত সোমাই পেলাই আপোনালোকক দেখাই আছোঁ বঢ়িয়াকৈ বাকী এটা ভিতৰত মানে ধুনীয়াকৈ আমি ভিতৰত সোমালোঁ আৰু আপোনালোকক আমি দেখাই আছোঁ হয়নে নহয় আমি মানে দুই সুন্দৰকৈ আৰু লোক আগত যাই আছে এইকেইটা ধুনীয়াকৈ তোমাৰ কেনে লাগিছে ভিতৰত সোমাই ভাল লাগিছেনে কেনে এই বঢ়িয়া সুন্দৰকৈ আপোনাৰ লগত দেখাই দিয়া চাই দিয়কচোন মানে মন্দিৰটো মজা মন্দিৰ মানে সজাইছে গাইছ বঢ়িয়া সজাইছে আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম মানে ফটো উঠা পইণ্ট ধুনীয়াকৈ ল'ৰা ছোৱালীগিলাখানে ফটো উঠি আছে আৰু আমিও ধুনীয়াকৈ উঠিম ইনষ্টাগ্ৰামত চাব পাৰিব তো বাকী সুন্দৰ সজাইছে ভাল লগা হৈছে কিবা এটা ভাল লাগছে গাইছ মজা সজাইছে দেই তো গাইছে এইটো হৈছে পুতুনা
আৰু গাইছ এখন আহিছে মানে একদম ব্ৰিজখন নলবাৰী ব্ৰিজ আৰু ধুনীয়াকৈ আমি আগত দেখি যাই আছোঁ আপোনালোকৰ চাই থকা আছোঁ বঢ়িয়াকৈ যিখিনি পাৰোঁ গোটেইখিনি দেখাই আছোঁ বাকী আমি ধুনীয়াকৈ মানে সুন্দৰকৈ দলঙৰ ওপৰত আহিছোঁ আৰু মানে লোকমূল্য আছে তোমাৰ কেনে লাগিছে পিছে ওপৰত আহিছিলে তোমাৰ কেনে লাগিছে ওপৰত আহিছিলে ওপৰত আহি ভাল লাগছে মানে কেছটো কি ওপৰৰ চব ফিল্ডটো পাই না ক'ত কি আছে চব ফিল্ডটো পাই নানে সেইভাগে সেইটো আছে এই সেইপিনে সেইটো এটা আছে গাইছ দেখিছিলে আপোনালোকে সেইটো আৰু বাকী মানে মই প্ৰথমবাৰ আছোঁ এইবাৰ মই সিমান তাৰমানে নলবাৰী হৈ কিন্তু মই নাচ গাইছ আমি আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ চাই থাকক খালি চাই থাকে গাইছ চাই থাকে হৈছে তো বাকী আমাৰ জিপে ফটো উঠি আছে গাইছ আৰু এইটো জোপা চাইড মজা আছিল তো বাকী গাইছ সুন্দৰ আমি সুন্দৰকৈ দলংখনো পাৰ হৈলোঁ আৰু আপোনাৰ আধা যাই আছোঁ দেই গাইছ জাগা বহুত দূৰে গাইছ জাগা যাই যে শেষ কৰিব নোৱাৰি বাপৰে বাপ হয়নে নহয় তোমাৰ কেনে লাগিছে পিছে ভাল লাগছে না এই মজা আৰু এই গাইছ মজা লাগছে দেই একদম মজা পৰিৱেশ তো বাকী আপোনাৰ আগত দেখি আহি এটা গেট পালোঁ এইটো বা কি গেট গাইছ গম নাপা দেই ভাল লাগছে গেটটো গাইছ দলংখন পাৰ হ'লোঁ দেই হেই লক ভাই দলংখন পাৰ হ'লোঁ দলং মানে এই গেছ মিলন কি বুলি আছিল মিলন ব্লকছ 922 এই চাই দিবি মই একদিন যাম হাল্লা দিম ছাবস্ক্ৰাইবটো কৰি থবি কেম্বা এটা হাল্লা হ'ব আকাশত যোনটো ছাবস্ক্ৰাইবৰ হাতেৰে ঘূৰি মাৰা নাচি মাৰা মাত দিবি গজাল মাৰা দিবি অ'কে মজা এটা দেই গাই চাইন এটা ভাল লাগছে তোমাৰ কেনে লাগিছে আৰু তোমাৰ আল্টিমেট বঢ়িয়া তো বাকী এখন আমি ধুনীয়াকৈ মিনা বজাৰত দেখি আছোঁ আমাৰ বিজেপি আৰু মই ধুনীয়াকৈ মিনা বজাৰত দেখি আছোঁ আৰু মানে গাই বিচাৰি পাওঁ নাহে আপোনালোকক দেখা বিচাৰ মানে আস্তে বিচাৰি সালত লাগি থাকা সালত লাগি থাকা আমার নলবাড়ি পাগলা দিয়ার পারে পারে পাগলা দিয়ার পারে আৰু আপোনাৰ আমি মিনা বজাৰ আহিলোঁ আৰু মিনা বজাৰ আপোনালোকক দেখাই আৰু আপুনি মিনা বজাৰ হৈছে এইখনে আৰু আপোনালোকক ধুনীয়াকৈ সৰুকৈ আহিলোঁ দেখাই দিছোঁ মানে মিনা বজাৰ এখন আৰু দেখিছে আপোনালোকে মানে চকৰি তকৰি অৰ্থাৎ হাবি জাবি মানে চব আছে একফালৰ পৰা গোটাই আছে মানে অল এভৰিথিং বাকী গোটাই গাইছে এখন হৈছে ব্লেক এণ্ড হোৱাইটৰ মানে দোকান মানে দাদাত নাই মানে আৰু ইয়াতে মানে কেইটামান আছে বাৰু চিনি পোৱা চলি আছে তথাপিও মানে দাদাত নাই যাতে যাব ইচ্ছা নাযায় আৰু গাইছ নাযাওঁ দিয়ক ঘৰতে যাই থাকোঁ আৰু আমি ধুনীয়াকৈ মিনা বজাৰৰ পৰা ওলাই আহিলোঁ আৰু ধুনীয়াকৈ আপোনাৰ ৰাস্তাত দেখি আছোঁ আমি ধুনীয়াকৈ হয় দীপ যাব লাগে এতিয়া গম পাইছে না নাই য'ত তো বাকী আমাৰ ধুনীয়াকৈ ঘূৰা চিৰা হ'ল আমাৰ বাপা হাত ঘূৰিলি নে কেনে লাগিছে মজা আল্টিমেট খালি গাড়ীখন মানে এতিয়া তাকে মানে তেল খোলা আছে না এবাৰ চাব লাগিব আৰু মানে ধুনীয়াকৈ আমাৰ গাড়ীখন মানে আছে দে ভালকৈ মই ভাবিছিলোঁ তো গাড়ীখন চুৰে হ'ল নেকি গাড়ীত আৰু যিমান মানুহ হৈছে মানে ঘূৰি ঘূৰি বহুত বেয়া কেম্বা লাগি গৈছে মানে সেইকাৰণে মানে যিখিনি বাৰু আপোনালোকক দেখাছোঁ আৰু এতিয়া ধুনীয়াকৈ ঘৰত যাওঁ আৰু এতিয়া মানে ডাইৰেক্ট ঘৰত যাম আৰু মোৰ আপোনালোকক মানে ঘৰত যাই পেলাই লগ পাই আছোঁ আৰু আপোনালোকে খালি ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক বাকী মানে মিনবকো আমি থৈ আহিলোঁ আমি ধুনীয়াকৈ যাই আছোঁ আৰু এতিয়া মানে আৰু আমি এতিয়া ঘৰত গৈ আছোঁ বিৰাট ঠাণ্ডা লাগিছে দেখিছে গাড়ী তাৰ মাৰি দিছোঁ